এটা দাবী আছে কেনেধৰণৰ আপুনি ৰেছপন্সটো বিচাৰিছিল তেওঁলোকৰ পৰা? মই বিশেষ একো ৰেছপন্স বিচৰা নাছিলোঁ। মই মাত্ৰ এইখিনিয়ে জনাব বিচাৰিছিলোঁ যে আমাৰ নাগৰিজুলিবাসী ৰাইজ, বিশেষকৈ আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকল, তেওঁলোক যাতে পোষ্ট ভাইলেন্স ইলেকশ্যন ভাইলেন্সত মানে লিপ্ত হ'ব নালাগে, মই সেইটোৱে দাবী কৰিছিলোঁ। আৰু সেইটো মোৰ লগতেই হৈছে। আৰু সেইটোৱে মই চিন্তাত আছোঁ যে বাকী আমাৰ যিসকল সাধাৰণ ৰাইজ আছে বা যিসকল আজি বিজেপিক ভোট দিয়া নাই, তেওঁলোকৰ কি এটা পৰিৱেশ হ'ব। কালি ইয়াতে পৰিৱেশ, আজি গণতন্ত্ৰ আন্দোলনো হ'ব পাৰে। আজি মোৰ লগত হৈছে, কালি আৰু এজনৰ লগত হ'ব পাৰে। তো গণতান্ত্ৰিক আন্দোলন এটা হোৱাৰ এটা আকাংক্ষা মই দেখা পাই আছোঁ, যদি আইনী ব্যৱস্থা নলয়। পাৰ্টিৰ পৰা ইতিমধ্যেতো একো নল'লে, কিন্তু আইনী ব্যৱস্থা যদি নলয়, এটা গণতান্ত্ৰিক আন্দোলন হ'ব অতি সোনকালে, শপত গ্ৰহণৰ পিছতে হ'ব। তো এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। নেতৃবৃন্দসকলে অলপমান চকু দিয়ে, কাৰণ আমাৰ বিধানসভা ইলেকশ্যন আহি আছে। অহাকালি আমাৰ সকলো কাৰ্যকৰ্তাসকলক তেনেকুৱা প্ৰত্যাহ্বান আহিবও পাৰে। আৰু মই ইলেকশ্যনৰ আগতে অন ৰেকৰ্ড মই কৈ দিব বিচাৰিছোঁ, ইলেকশ্যনৰ আগতে মই মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক, মোৰ লগত প্ৰাক্তন মণ্ডল সভাপতিও আছিলে আৰু বৰ্তমানৰ MCLA মহোদয় আছিলে, তেখেতে কৈছিলোঁ যে ইলেকশ্যনৰ পোষ্ট ইলেকশ্যন আমি জিকি যাম। ইলেকশ্যন আমি ইমান ভোটত জিকিম দাদা, 5000 ভোটত আমি ব্যৱধানত ইলেকশ্যন জিকিম। আৰু ইলেকশ্যনৰ পিছত পোষ্ট ইলেকশ্যন যাতে কোনো ভাইলেন্স নহয়, সেইটো গেৰেণ্টি আপুনি দিব লাগিব। আৰু তেখেতৰ নিজৰ মুখেদি কৈছে এইটো মই হ'ব নিদিওঁ। আৰু আমাৰ সন্মুখত, চবৰে সন্মুখত তেখেতক কোৱা হৈছে যে পোষ্ট ইলেকশ্যন একো যাতে ভাইলেন্স নহয়। কিন্তু তেখেতৰ প্ৰতিশ্ৰুতি তেখেতে ৰক্ষা কৰা নাই। সেইটো কাৰণে মনত দুখ পাইছোঁ। দুখ পাই কিনে আজি এই প্ৰেছ বিবৃতিটো দিয়াৰ কাৰণে মই বাধ্য হৈছোঁ। তো আশা কৰোঁ আগন্তুক দিনত আমাৰ নাগৰিজুলিবাসী ৰাইজে যাতে শান্তিৰে বাস কৰিব পাৰে। তো ইয়াৰ ব্যৱস্থা আজি প্ৰশাসন আৰু আমাৰ বিজেপি পাৰ্টিয়ে যাতে এইখিনি ষ্টেপ লয়, এইটো মই সকলোৰে ওচৰত অনুৰোধ ৰাখিছোঁ। আৰু মোৰ লগত যিটো হৈছে, ইয়াৰ মই কানুনী ব্যৱস্থা কালিৰ পৰা মই কৰাৰ ব্যৱস্থা কৰিম। ধন্যবাদ, নমস্কাৰ। গাড়ীখন এজন ঠিকাদাৰৰ নামত আছিল। গাড়ীখন যিকোনো মানুহৰ নামত হ'ব পাৰে, যিকোনো মানুহ চলাব পাৰে। আপোনাৰ গাড়ীটো যদি মই চলাই লৈ যাওঁ, আপোনাৰ তাত কাৰোবাৰ লগত লেনদেন আছিল, সেইবুলি মোৰ গাড়ীত মোৰ পৰা আপুনি ৰাখিব নোৱাৰে আৰু মোৰ ল'ৰাক আপুনি কিডনেপ কৰিব নোৱাৰে। এইটো আইনে অনুমতি নিদিয়ে। আৰু প্ৰথমেতো এজন প্ৰতিনিধিক নিদিয়ে, কমচে কম আৰু এজন প্ৰতিনিধি কৰাটো নিদিয়ে। তো এইখিনি যদি সামান্য জ্ঞানটো যদি থাকিলে হয়, তেতিয়াহ'লে হয়তো এই অসুবিধাটো নহ'লে হয়। তো আজি যদি এজন প্ৰতিনিধিক এনেকুৱা কৰিব পাৰে, গাড়ী কাৰ নামত আছে সেইটো মেটাৰ নহয়, কিন্তু মোক গাড়ীৰ পৰা নমাই মোৰ ল'ৰাক গাড়ীত বহাই চোঁচৰাই লৈ যাব বিচাৰিছে, ডেট ইজ দ্য বিগেষ্ট প্ৰব্লেম। তো গাড়ী যাৰ নামতে নহওক কেলে, চবে চবৰ গাড়ী চলাব পাৰে। তো যাৰ গাড়ী আছে তাৰ যদি অসুবিধা নাই, তাৰ কি অসুবিধা হ'ব পাৰে? তো তেখেত জিকিছে বুলি তো এনেকুৱা কৰাটো উচিত নহয়। সেইটোৱে মই আপোনালোকক ক'ব বিচাৰিছোঁ। গাড়ীখন লৈ গৈছে নেকি? না, গাড়ীখন বৰ্তমান থানাত আছে। আৰু গাড়ীখন যাৰ নামত আছিল, তেখেত BPF পৰা এবাৰ জিকি আহিছে। তেখেত অহাকালি শপত গ্ৰহণৰ লগত ব্যস্ত হৈ আছে। তেখেত শপত গ্ৰহণ হোৱাৰ পিছত আহি কিনে গাড়ী ওলাব। এই যিটো গাড়ী না, কোনো ধৰণৰ তেনেকুৱা নাই। গাড়ীখন মোৰ যিহেতু চিভিলটো বেয়া আছিলে, মোৰ আগৰ কেইটামান কিস্তি ফেইল হৈছিলে, মোৰ আগত স্কৰপিঅ' আছিলে। মই নিজৰ নামত মই ইলেকশ্যনৰ পিছত গাড়ী ল'ব পৰা নাছিলোঁ। তেতিয়া মই দাদাজনক কোৱাতে তেখেতে কৈছে মোৰ চিনাকি আছে, মোৰ নামত লৈ লোৱা, তুমি চলাই থাকা। আৰু 5 বছৰৰ পৰা তেনেকুৱাই মই ডাউন পে'মেণ্ট দি কিনে, মই কিস্তি দি কিনে গাড়ীখন মই 5 বছৰৰ পৰা চলাই আছিলোঁ। তো তাৰ লগত কিবা বিজনেছৰ লেনদেন আছে তাৰ, সেইটো মই নাজানো। তো সেইটোৰ লগত, এই গাড়ীৰ লগত একো সম্পৰ্ক নাই। তো তাৰ মতে সেই গাড়ীত তাৰ লগত লেনদেন আছে, সেইকাৰণে গাড়ীখন তাৰ নামত যিহেতু মই লোৱা আছিলে, তাৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে, মোৰ নামত মই ট্ৰেন্সফাৰ কৰোৱা নাছিলোঁ। তো সেইটো কাৰণে তেখেতে সেই গাড়ীখন কাঢ়ি ল'বৰ কাৰণে চেষ্টা কৰিছিল। আপোনাৰ প্ৰসংগত ইতিমধ্যে কথাখিনি ক'লে, আৰু আপোনাৰ বিজেপি শীৰ্ষ নেতৃবৃন্দকো আপুনি কথাখিনি ইতিমধ্যে অৱগত কৰিলে, কিন্তু তাৰ পৰা এতিয়ালৈকে কোনো উত্তৰ নাহিল। আপুনি কৈছে এতিয়া প্ৰয়োজনীয় আইনী ব্যৱস্থাও ল'ব। আপোনাৰ এই ক্ষেত্ৰত ৰাজনৈতিক যিটো বৰ্তমান যিটো স্থিতি, সেইটো সলনি হোৱাৰ সম্ভাৱনা আছে নেকি ক্ষেত্ৰত? নাই, মই ৰাজনীতিৰ স্থিতি সলনিৰ কথা এতিয়াও মই ভবা নাই। অহাকালি শপত গ্ৰহণ আছে, মই তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি সংখ্যাগৰিষ্ঠ হৈছে, আজি ৰাইজৰ মতদান মতে তেওঁলোকে আজি জিকিছে। তো তেওঁলোকে আজি চৰকাৰ গঠন কৰিব BPF-এ। তাৰপিছত ভৱিষ্যতত কি হয় সেইটো মই ভৱিষ্যতত চিন্তা কৰিম। কিন্তু বৰ্তমান মই বিজেপি কৰি আছোঁ, আৰু মই বিজেপিৰ পৰা এই বিচাৰটো যাতে মই পাওঁ, মই সেইটোৱে আশা কৰি আছিলোঁ। তো বাদ বাকী আমাৰ ইলেকশ্যনৰ পিছত সেইখিনি মই চিন্তা কৰিম। এইখিনিয়ে।